আজি বহুত দিনৰ মূৰত মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ দেই মা মই দেউতা মই মাস্ক আনিছোঁ বাৰু পিন্ধিম ভিডিঅ'ৰ কাৰণে নাই পিন্ধা মাতটো বহুত সৰু হৈ যায় তেনেহ'লে বলক অকণমান খোজকাঢ়ি আহোঁগৈ আৰু বহুত দিনৰ পৰা আচলতে এতিয়াতো দিনটোতো সোমাই থকাই হয় সেইকাৰণে মানে ভাবিলোঁ ৰাতিপুৱাই অকণমান খোজকাঢ়ি আহোঁগৈ কাৰণ সেই দোকান খুলিলেই এতিয়া বাজিছে 5:30 কাৰণ খুলিবই বা কিয় কাৰণ 11টা বজাৰ লগে লগে বন্ধ গোটেই পুলিচ পেট্ৰলিং আহে গতিকে এতিয়া দোকান খুলিছে 5:30টাতে যাৰ যি লাগে লৈ যাব পাৰে আৰু পিছে বেছি কথা পাতি নাথাকোঁ খোজকাঢ়োঁ ফটাফট পৰাইজী প্ৰয়াসৰ অন্য সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই অলপ খোজ কাঢ়ি লওঁ তাৰপিছত ৱৰ্কআউট এই চব দেখাই গৈ থাকিম চাই থাকিব তেনেহ'লে বলক ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো ৰাতিপুৱাই টাইম হৈছে 5:20 এইডাল কি ফুল হয় Hey guys, আহি পাই গ'লোঁ আৰু আজি ভালেই লাগিলে খোজকাঢ়ি বহুতখিনি আচলতে জোতাযোৰ অকণমান কাটিছে আজি জোতা বহুত দিন পিন্ধা হোৱা নাছিলে আৰু সেইকাৰণে খোজ কাঢ়োঁতে আৰু বতৰটো আজি ডাৱৰীয়া এই বৰষুণ আহোঁ টাইপ হৈ আছে হয়তো আহিবগৈ গৰমটো কিন্তু বহুত বেছি লাগিছে যদিও বতৰটো এনেকুৱা ঠাণ্ডা টাইপ কিন্তু মানে গুমুঠা হৈ আছে যে সেইকাৰণে বহুত বেছি অশান্তি লাগিছে আৰু এতিয়া মই অকণমান ৱৰ্কআউট কৰিম বুলি ভাবিছোঁ ইয়া মেটখন থৈছোঁ আৰু এইফালে গান লগাই ল'ম আৰু পূৰা তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই গৈ ৰাতিপুৱাৰ পৰা ইমানেই কাম ওলালে ভিডিঅ' কৰিব পৰা নাই আজৰি হ'লোঁ এবাৰ গা ধুলোঁ ধুই পেলাইও দেখিছে মোৰ অৱস্থা এয়া ঘামি মেলি মই এইফালে বনাই আছোঁ মই মাছ ৰাখিছিলে মানে ৰাতিপুৱা গা পা ধুই আহিলোঁ আহি কৰি মানে এতিয়া অলপ আগবঢ়াইছোঁ মাক অলপ ৰেষ্ট দিছোঁ কাৰণ ইমান বেছি গৰম কিমানৰ পাকঘৰটোতে সোমাই থাকিব সেইকাৰণে এইফালে ৰঙালাও আগ দি পেলাই মাছৰ মূৰটো অলপ হেৰি বনাইছোঁ মুড়িঘণ্টা টাইপ আৰু মাছৰ টেঙা জোল নেমু দি আৰু নেমুৰ জিকা দি আৰু এটা বস্তু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ মৰাপাট খায়নে আপোনালোকে মানে মৰাপাটৰ শাকটো আৰু বিশেষকৈ এনেদৰে গাঁঠি দি খায়নে বাৰু মই দেখাই আছোঁ চাই লওক গৰম লাগি আছিলে কৈছিলোঁ ন হঠাৎ বতাহ আহিছে আৰু বতাহ মানে ধুমুহাই ইয়াৰ পৰা বতাহ আহিছে বহুত ভাল লাগিছে এতিয়া কাপোৰখিনি লৈ আহোঁগৈ আমাৰ Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for দিনৰ পৰা গমেই নাপাওঁ ওচৰতে টেঙা গছ এজোপা আছিলে আৰু এইজোপা টেঙা মই সৰুতে খাইছিলোঁ খুবেই ভাল লাগে আচলতে আৰু বহুত বেছি ভাল লাগিছে খাই বহুত দিনৰ মূৰত টেঙা খাইছোঁ এইজোপা গছ একো গমেই নাপাওঁ যে এইজোপাৰে টেঙা লাগে গাইজ মই কেইটামান DIY কৰিছিলোঁ এইকেইটা কৰোঁতে ভিডিঅ' কৰা নহ'লে এটাতো এইটো আপোনালোকক দেখাইছিলোঁ আৰু এইটো এটা তাৰপিছত আৰু এটা আছে সেইটো দেখাই আছোঁ তেনেকৈ ভাল লাগে দেখোন কৰি গতিকে সেইবোৰ কৰি আছিলোঁ এইটো এটা আৰু এইডাল কৰি আছোঁ আধৰুৱা হৈ আছে কমপ্লিট নাই হোৱা এডাল
খাম সেইডাল আধৰুৱা হৈ আছে এই বিচনাখনৰ এনেকুৱাতে দিম বুলি ভাবিছোঁ ফ্ৰণ্টতে কেনেকুৱা লাগিলে জনাব DIY কেইটা ভিডিঅ' তেনেকৈ DIY কেইটা বনাওঁতে কৰা নহ'লে কিন্তু যদিও কৰি আছোঁ কিবা কিবিকৈ গাইজ ইমান গৰম 2-3 বাৰ যে গা নোধোৱাকৈ নোহোৱা হৈছেগৈ আৰু তেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব টেঙাটো কি আছিলে আৰু তেতিয়াহ'লে এতিয়া সন্ধিয়া হ'লেই আৰু ইফালে কিবা এটা খাবলৈও হ'ল চাহ তাহ তাকে চাওঁ কি হয় কি কৰোঁ গৰমটো খুবেই বহুত বেছি যদিও বৰষুণ আহিছিলে কিন্তু একদম মানে কি ক'ম আৰু গুমুঠা টাইপৰ হৈ আছে বতৰটো আৰু বহুত বেছি গৰম মৰিগাঁৱত মই মাছ পাতত দিছিলোঁ আৰু এনে বৰা চাউলো টোপোলা ভাত যিটো কিন্তু আচলতে আমাৰ ইয়াত তৰা পাতো নাই আৰু হালধি পাতো নাই পাতত দিবলৈ গতিকে মই কলপাততে দিছিলোঁ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ ভাবিছোঁ এইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি লওঁ তেনেহ'লে চাই লওকচোন ইমান গৰম তাতে মানে কামত লাগি থাকিলেও পটককৈ তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'লে গতিকে অকণমান কৰি থৈছিলোঁ তাকে দেখাই লওঁ চাওকচোন বাৰু কেনেকুৱা লাগে আৰু আপোনালোকে যদি এনেদৰে খাইছে তথাপিতো জনাব কমেণ্ট কৰি গতিকে ব'লক চাই মই এখন কলপাত লৈ লৈছোঁ আৰু কলপাতখন অকণমান জুইতেই সেকি পিনে সেমেকাই লৈছোঁ তেতিয়া বান্ধিবলৈ সুবিধা হয় নহ'লে এইটো ফাটি যাব আৰু মাছ লৈছোঁ মই 3 পিচ সৰু সৰু ৰৌ মাছৰ পোৱালি আছিলে আৰু কাটি লৈছোঁ সৰু সৰুকৈ ইয়াতে মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ বিলাহী আধা ফাল আদা নহৰু জলকীয়া আৰু নৰসিংহ পাতো দিম মই ইয়াতে নিমখ দিছোঁ সোৱাদ অনুসৰি কাটি ল'লে মাছ পিচ এনেধৰণৰ পিটিকাবোৰত সুবিধা হয় যদি সৰিয়হ দি পিনে বনোৱা যায় তেতিয়াহ'লে কাটি নল'লেও গোটা গোটাকৈও দিব পাৰে অকণমান জিৰা গুড়ি দিছোঁ ভালদৰে এইখিনি এতিয়া মই সানি লৈছোঁ এনেধৰণেৰে মাছ পাতত দিয়া খাবলৈ খুবেই টেষ্টি হয় আৰু সৰু সৰু মাছ হ'লেতো আৰু কথাই নাই এতিয়া লেটিয়াই লোৱা কলপাতকেইখন লৈ লৈছোঁ আৰু ইয়াতে ভালদৰে মই মাজতে দি দিছোঁ নৰসিংহ পাতো মই ইয়াত দিছোঁ এতিয়া ইয়াতে অকণমান নেমু চেপি দিম সোৱাদটো বহুত ধুনীয়া হয় খাবলৈ আৰু অকণমান মিঠাতেল মই দি দিম Find the real me. এতিয়া ধুনীয়াকৈ ভাপত দি দিছোঁ আৰু ঢাকনিখন মাৰি দিছোঁ হৈ গ'ল ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে তেনেহ'লে আহিছোঁ ইমানতে আজি সামৰিছোঁ লাভ ইউ অল সকলোৱে চাই থাকিব প্ৰয়াস আৰু মৰম দি গৈ থাকিব বহুত 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 শুভ কামনা আপোনালোকৰ পৰা বিচাৰিলোঁ